জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা। নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা। পাথৰৰ দৰে নহবা আনক উজতি খুৱাবলৈ। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি দিব। কেৱল পইচাৰ পিছত দৌৰিলেই মহান ব্যক্তি হৈ নাযায়। মহান ব্যক্তি হ'বলৈ হ'লে ডাঙৰ সপোন দেখিব লাগিব। কোনোবাই তেওঁক সুধিছিল, আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত কিয় বহে? তেতিয়া তেওঁ এটা হাঁহি মাৰি কৈছিল, তলত বহা মানুহ কেতিয়াও পৰি নাযায়। তোমাৰ জীৱনত যিমানে সমস্যা আহিব, সিমানে তুমি সফলতা পাই গৈ থাকিবা। কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে। কেতিয়াবা কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজবাটতে বাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। মই সঠিক সিদ্ধান্ত লোৱাটো বিশ্বাস নকৰো, তাতকৈ সিদ্ধান্ত লৈ সেই কামটোক সঠিক কৰি দিওঁ। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে, তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক। কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা, তাতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটো। কোনো ব্যক্তি অসফল নহয় যেতিয়া তেওঁ হাৰি যায়, অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় যে মই জিকিব নোৱাৰিম। যিকোনো মানুহক বৰ্তমান পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতক লৈ উপহাস নকৰিব। কাৰণ সময়ৰ ইমান শক্তি আছে যে কয়লা টুকুৰি এটিও হীৰালৈ পৰিৱৰ্তন কৰিব পাৰে। এজন ব্যক্তি অকলে জন্ম হয় আৰু অকলে মৃত্যুবৰণ কৰে। তেওঁ ভাল আৰু বেয়া কৰ্মফল নিজে ভোগ কৰে, আৰু তেওঁ অকলে স্বৰ্গ বা নৰকলৈ যাত্ৰা কৰে। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন, তাতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। ভাগ্য মানে আগৰ জন্মৰ কৰ্মফল, আৰু কৰ্মই ভাগ্য সলনি কৰিব পাৰে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰি যাওক, এদিন সফলতা নিশ্চয় আহিব। অপেক্ষা কৰা সকলে সেইটো পায় যিটো চেষ্টা কৰা সকলে এৰি থৈ যায়। অপেক্ষা নকৰিবা, তুমি যিমান ভাবিছা তাতকৈ দুগুণ তীব্ৰতাৰে সংসাৰখন আগবাঢ়ি গৈ আছে। চেষ্টা ইমান শান্ত হৈ কৰা যে সফলতা চিঞৰি আহিব। আনৰ কথা শুনাজনে ভাগি যায়, নিজৰ কথা শুনাজনে নিজকে গঢ়ি লয়। যাৰ যাৰ ওপৰত জগতে হাঁহিছে, সেই সকলেই ইতিহাস ৰচিছে। কৰ্মক্ষেত্ৰত হাৰি যোৱা সকলে এদিন জয়ী হৈ যায়, কিন্তু মনৰ পৰা হাৰি যোৱা সকলে কেতিয়াও জয়ী হ'ব নোৱাৰে। ভগৱানৰ ভৰসাত ৰৈ নাথাকিবা, হয়তো ভগৱান আপোনাৰ ভৰসাত ৰৈ আছে। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। শত্ৰু বনাবলৈ কাৰো লগত যুঁজিব নালাগে, সফল হৈ যোৱা উপহাৰত পাবা। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে। চৰাইয়ে কেতিয়াও গছৰ ডাল ভাগি পৰি যোৱাৰ ভয় নকৰে, কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালত নহয়, নিজৰ ডেউকাৰ ওপৰতহে থাকে। সেইদৰে আমিও জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে নিজৰ ওপৰতহে বিশ্বাস ৰাখিব লাগে, আনৰ ওপৰত নহয়।